নমস্কাৰ, মোৰ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ খবৰ আপোনালোকৰ নিশ্চয় সকলোৰে ভাল। আজি আপোনালোকক নগা সম্প্ৰদায়ৰ বোৱা কেনেদৰে কাপোৰবোৰ মই আপোনালোকক আজি দেখুৱাম। বৌহঁতৰ ঘৰৰ এই ঘৰৰ মানুহৰ বৌজনীয়ে নগা কাপোৰ বৈ আপোনালোকক আজি দেখুৱাম বলক। এয়া বাইদেউসকলে নগা কাপোৰ বৈ আছে। এই বাইদেউসকলে শিকি আছে। বাইদেউ এজনীৰ পৰা এই বাইদেউ দুজনীয়ে শিকি আছে, নতুনকৈ ববলৈ শিকিছে আৰু এনেদৰে বৈ নগা কাপোৰ আমি তাঁতশালত বোৱাৰ নিচিনা নহয় আৰু সম্পূৰ্ণ বেলেগ। হয়তো বহুতে দেখিছে, হয়তো বহুতে দেখা নাই। যিসকলে দেখা নাই মোৰ ভিডিঅ' যোগেদি চাব পাৰিব। থুলমূলকৈ আপোনালোকক দেখুৱালোঁ এনেকৈ বৈ কঁকালত মানে ৰছী এপাত লগাব লাগে, লগাই লৈ পেলাই এনেকৈ ফুল তুলি আছে ধুনীয়াকৈ। সেইটো কিবা সূতাটো লগাইছে নে এই পলিষ্টাৰ লগাইছে? নহয়, এইটো কিবা গুলি সূতা নেকি? এনেকুৱা গুলি সূতাটোকে লগাইছে। গাছৰ লগোৱাটো পলিষ্টাৰ, বোৱাটো খালি গুলিটো। এইজনী আৰু এজনীয়ে বৈ এফালে লগাই আছে। এওঁলোকৰ কাপোৰবোৰ মানে এটুকুৰ এটুকুৰকৈহে বৈ, এইযোৰ এযোৰ বৈ এই বহি আছে যে এই বৌজনীয়ে বৈছে। বহুত ডাঠ মানে দেখিছেনে আপোনালোকে বৌজনীয়ে বোৱা কিমান ডাঠ চাওকচোন। আৰু এইযোৰ এই কলা এইযোৰ বৈছে বৌজনীয়ে মানে ঘৰতে বৈ বিক্ৰী কৰে। আৰু এইটো লগাইছে, প্ৰথম লগাইছে আৰু ফুল তুলিবৰ কাৰণে। এইটো হৈছে এই নগা কাপোৰ লগোৱাৰ সূতাটো, এনেকৈ কিনিবলৈ পোৱা যায়। এওঁলোকৰ সূতাবিলাকো অলপ বেলেগ ধৰণৰ, তাঁতশালত লগোৱা সূতা তেনেকুৱা নহয়, এইটো অলপ বেলেগ। আজি সন্ধিয়াৰ বাবে ৰুটি বনাইছোঁ। আজি এয়া ৰুটি, এয়া শুকান ৰুটি, কিমান আৰু ভাত খাম, সেইটো কাৰণে ৰুটি বনাই আছোঁ আজি। আৰু ৰুটি খাওঁ বুলি ভাবিছোঁ। গৰম গৰম চব্জি বনাই আজি সন্ধিয়া ৰুটি খাম। আমি খাবলৈ লৈছোঁ এতিয়া, পাহৰি গৈছিলোঁ ভিডিঅ' কৰিব। এয়া আধা আধি খালোঁৱে, আধা আধি খাই শেষেই হ'ল। এতিয়া ভিডিঅ' কৰিবলৈ লৈছোঁ। খাইছা? খোৱা। ৰুটি মস্তি লাগিছে ন? এইফালে কোৱা কেনেকুৱা লাগিছে? কেইবিঘা আছিলে এইটো? 20 বিঘা ন? আজি আমি তামোল বাৰী চাবলৈ আহিছোঁ। কাৰ বাৰী আছিলে এইটো? ভূপেন খাকলাৰী তামোল বাৰী চাব আহিছোঁ। 20 বিঘা মাটি তামোল বাৰী বনাইছে। এয়া বাৰী, মাজত ৰাস্তা, দুই চাইডে একদম তামোল, তলে তলে নেমু, আলু ৰুইছে। এই ধুনীয়া, এনেকুৱা ধুনীয়া লাগিছে নহয়। আপোনালোকক আজি ভূপেনৰ তামোল বাৰী দেখুৱাব আহিছোঁ। এয়া চাই লওক, কি সুন্দৰ লাগিছে। মাজে মাজে যাওঁ।
কি সুন্দৰ ন, দেখিয়ে কি ভাল লাগি গৈছে। আমাৰো যদি এনেকুৱা থাকিলে হয়। চাকৰি বাকৰি নাই মানুহজনৰ, সাধাৰণ কোম্পানীৰহে। আটলাছ লাগি আছে। এয়া চাওক তামোল বাৰী কিমান ডাঙৰ ন, কি সুন্দৰ। এয়া নতুন এইবিলাক নতুনকৈ পুলি লগাইছে, মাজে মাজে মৰি গৈছে দুই এটা পুলি। এই বৰষুণৰ কাৰণে হৈছে এইটো ন, বৰষুণ নাই সেইটো কাৰণে মৰি গৈছে, তথাপি ধুনীয়া বাৰু। খোজকাঢ়ি আহোঁতে আহোঁতে একে ভাগৰ লাগি গৈছে, ইমান ডাঙৰ বাৰী মানে শেষে কৰিব পৰা নাই। এইবাৰ দেখুৱাম তামোল বাৰী শেষ হৈছে আৰু যেন তেনকৈ শেষ কৰিলোঁ। এইবাৰ অমিতা খেতি দেখুৱাম আপোনালোকক, ভাগৰ লাগি গৈছে। ইমান ধুনীয়া চাপৰ চাপৰতে অমিতা লাগি আছে, দেখি পাগলা হৈ যাম এতিয়া। মানে দেখিলে একদম মানে বিৰাট ভাল লাগি যায় ন, চাপৰ চাপৰতে দেখিলে। এয়া চাওক অমিতা খেতি, চাওক না গছটো ইমান টিলিকা গছৰ চাইজকেইটা কি বঢ়িয়া বঢ়িয়া অমিতা এয়া লাগি আছে। গছটো চাওক কিমান চাপৰ, গছ চাওক মই ইমান চাপৰ, মোতকৈ চাপৰ অমিতা গছটো, তাতে কি ধুনীয়া এয়া অমিতা লাগি আছে। আৰু এইফালে চাওক, এয়া চাওক কি ধুনীয়া। আৰু এইবিলাক মানে এইখিনি গোটেইটো আপোনালোকে দেখিছে নহয়, এয়া গোটেই অমিতা। এইফালে সেয়া চাওক গোটেই লাইন, এইফালে অমিতা একদম সিমূৰলৈকে। এইফালে চাওক চাওক কি ধুনীয়া ধুনীয়াকৈ চাপৰ চাপৰ গছত এয়া অমিতা। এয়া চাওক এয়া গুৰি একে ওচৰৰ পৰা এয়া চাওক অমিতা কি ধুনীয়া লাগি আছে। দেখি মানে একদম কিবা লাগি গৈছেগৈ আৰু একে। এয়া চাওক গছজোপাতকৈ মানে গছজোপা চেহেৰা চাই পেলাই অমিতাখিনিত বহুত ধুনীয়া ন চেহেৰা। এই যে পকি আছে চা, এয়া চাওক গছৰ পৰা কিমান চাপৰত লাগিছে। এইটো পকি আছে, এইটো ন যিকোনো ফল। সেয়া কি বঢ়িয়া অমিতা, দেখি পাগল হৈ গৈছোঁ। অমিতাকেইটাকে চুমা দি দিওঁ আৰু হৈ গ'ল। এইফালে কলৰ খেতি, এইফালে কলৰ খেতি। মালিক নাই আৰু বাৰীত বিন্দাছ আমি একদম। মালিকে থাকিলে খেদিব নেকি ঠিকেই নাই, চুৰি কৰি দিছোঁ অমিতাবিলাক। মানে একদম দেখি পেলাই মানে হাতেৰে নোচোৱাকৈ কেনেকৈ থাকোঁ হয়নে নহয়, হাতেৰে চুই দিছোঁ। মালিকে আহিলে খেদিব, মালিক নাই কাৰণে মনে মনে চাই আছোঁ। তাৰপৰা ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এইফালে কলৰ খেতি, অমিতা খেতি, গোটেই এইটো লাইনটোত একদম ইফালে গোটেই এইফালে গোটেই লাইনটোত অমিতা। এইবিলাক দেখিছে নহয় অমিতা এইবিলাক। তাৰপিছত এইফালে ছাইডত অমিতাৰ মাজে মাজে কল আছে, কলগছ বহুত দীঘল, শেষেই হোৱা নাই এতিয়াও, আৰু বহুত আছে। এইফালে চাওক তামোল বাৰী চাই ঘৰ আহি পালোঁ। বৰষুণে দিলে সেইটো কাৰণে সোনকালে গুচি কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।